নিশ্চয় ভাল আপোনালোকৰ সকলোৰে মই আপোনালোক সমগ্ৰ অসমবাসীক মই ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোক সকলোৰে ৰঙেৰে ৰং ধেমালিৰে উপচি পৰক আৰু ঘৰতে থাকি আপোনালোকে বিহু উদযাপন কৰক আজি গৰু বিহু সেই উদ্দেশ্য লৈ মই এফাকি হুঁচৰি গাব লৈছোঁ গৰু বিহুৰ গধূলি হুঁচৰি গা গৃহস্থৰ চাকিতি ধূনা জ্বলা কালিলে গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই ৰাম ৰাম শৰাইখনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গা গৃহস্থৰ চাকিতি ধূনা জ্বলা কালিলে গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰাই ঐ শৰাইখনি থবি সজাই মোৰাই ঐ শৰাইখনি থবি সজাই আইতা ঘৰতো নাই ঐ মৰম জান আইতা ঘৰতো নাই চুবুৰীৰ শিপিনী বিহুখন পাতিছে চিৰা পিঠা ভাজিছনে নাই আইতা ঘৰতো নাই ঐ মৰম জান আইতা ঘৰতো নাই চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা ভাজিছনে নাই চিৰা পিঠা ভাজিছনে নাই ধন্যবাদ Stop recording.